बांग्लादेश से जो लोग आए हैं वो लोग अपने आप को ही मियाँ बोलते हैं। मैं तो वो नाम नहीं दिया है, वो तो खुद ही वो नाम लिया है। মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমত যে 1,70,000 চৰকাৰী তথ্য অনুসৰি বাংলাদেশী সোমাই আছে, এইখিনি আমি অসমৰ পৰা কেতিয়া খেদিম? 2025 চনৰ পৰা বৰ্তমানলৈকে মাত্ৰ 467 জন বাংলাদেশীহে অসম চৰকাৰে ডিপোৰ্ট কৰিছে। অসম চৰকাৰৰ যি এভেকশ্যন চলি আছে তাৰ ফলত প্ৰায় 50,000 মানুহৰ ঘৰত ইফেক্ট পৰিছে, কিন্তু মানুহ মাত্ৰ ডিপোৰ্ট হৈছে কিমান? 467 জন। 2021 চনত 32,207 জন বাংলাদেশী চিনাক্ত কৰা হৈছিল, কিন্তু তাৰ ভিতৰত মাত্ৰ 1,416 জনকহে অসমৰ পৰা বাংলাদেশলৈ ডিপোৰ্ট কৰা হ'ল। এতিয়া এভেকশ্যনবোৰ হোৱাৰ পিছত যিবোৰ ঘৰ ভাঙি দিছে, তাৰ পিছত তেওঁলোকে গৈ আকৌ অন্য ঠাইত গৈ ঘৰ বনাইছে। কিন্তু আগতে দেখিছোৱে এক ৰাতিৰ ভিতৰত কেনেদৰে এখন গাঁও বনি যায়। এতিয়া আপোনালোকে সেই বাংলাদেশীখিনি পঠাব কেতিয়া? সেই বাংলাদেশীখিনি আহে আমাৰ গাঁৱত সোমাই ফেৰীৱালা হৈ আহে বা ফেক্টৰীত গৈ কাম কৰে, তলৰ লেভেলৰ কাম থাকে, সেইখিনি তেওঁলোকে কৰে। যোনে যেনেকে পাৰে মিয়াক কষ্ট দিয়ক না, আপুনিও দিয়ক না। ৰিক্সাত উঠিলে 5 টকা ভাড়া হ'লে 4 টকা দি দিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমত যে 1,70,000 চৰকাৰী তথ্য অনুসৰি বাংলাদেশী সোমাই আছে, এইখিনি আমি অসমৰ পৰা কেতিয়া খেদিম? ঘৰ ভাঙি পেলাই চিম্পেথি পলিটিক্স কৰা সহজ, কিন্তু বৰ্ডাৰ পলিচি ক'ত? আমাৰ বৰ্ডাৰ পলিচি কেতিয়া উন্নত হ'ব?